দিবাংগ ঘৰত আছ নাই? দিবাংগ তই আহিলি আহা বহি মই আনা ভিতৰত বহোৱা ভিতৰলৈ নাযাওঁ ইয়ালৈকে লৈ আন ছবিখন বহিয়া বহিয়া যাওঁ ব'ল অলপ ওলাই যাওঁ হয় নেকি ক'ত যাওঁ পিছে ইয়ালৈ ওলাই যাওঁ ৰাস্তাৰ ফালে ব'ল হয় নেকি বল বল ঐ তই অতুলত জীয়েক অলপ ফচিলি বোলে কি ধেত আপোনাৰ জীয়েক নহয় ন আপোনাৰ ভয় নেকি মই ছোৱালী পাগল বুলিয়ে গম পাইছিলোঁ তোক আজিহে গম পালোঁ তই বোৱাৰী পাগল কি কৰি ভাই ছোৱালী নকৰে সেইকাৰণে পোৱাইতে ধৰিলোঁ এই হ'ব দে ঐ সেইকেইজনীলৈ চা এইটো কেনি গ'ল আকৌ অকণমান দিয়া আমালৈ চাবা অকণমান নাম্বাৰটো দিবা নেকি ডাঙাতি হৈ ঐ কি কৰিছ তই এই মোবাইল পিটিকি আছোঁ ঐ তোক কথা এটা ক'ব আছে কচোন ক ঐ কালি যে দেখিছোঁ ছোৱালীজনী মোৰ বহুত ভাল লাগিছে জানো আজি এইফালে অহা কথা আছে ছোৱালীজনী কি সঁচানে সঁচা তই আজি মনৰ কথাটো কৈ দিবি তাইক ভয় লাগে জানো কিন্তু সাহসটো গোটাম মনত তই থাকিব লাগিব কিন্তু লগত হ'ব থাকিম ঐ সেইজনী চা কি ঐ যাওঁ ব'ল বৈ ঐ ভণ্টি ৰ'বাচোন কোৱা ঐ যা এই ভয় লাগে যা তোমাক কথা এটা ক'ব আছিলে কেনেকৈ ক'ম এতিয়া মই তোমাক ভাল লাগিছে হয় নেকি এই কথাটোকে ক'বলৈ ইমান লাজ লাগেনে লাজ নহয় ভয় লাগে জানা এতিয়া তুমি মোক ভাল পোৱা নোপোৱা কোৱা ভাবিব লাগিব ঠিক আছে তেতিয়াহ'লে ভাবি মেলি নৈ পালে আহিবা মই ৰৈ থাকিম ঠিক আছে যোৱা ঐ তাই আহিব নাই আহিব চাগে তাই কি ভাবিলে এতিয়া তাই আহিছে তহঁতি কথা পাত মই যাওঁ যাওঁ নি যাওঁ হ'ব যা বহিছা কালি কথাটো কি ভাবিলা ভাল পাব মোৰো মন যায় তোমাক মোৰ বহুত ভাল লাগে কিন্তু দাদাই এইবোৰ ভাল নাপায় কিন্তু কিয় শুনা সৰুতে মোৰ মা দেউতা থকা দাদাই মোক ডাঙৰ দীঘল কৰিলে কিন্তু দাদাৰ পচন্দৰে বিয়া হ'ব লাগিব কিন্তু মোৰ নিজৰ পচন্দৰহে বিয়া হ'ব মন এতিয়া মই তোমাক নিজৰ বুলি ভাবিব পাৰিমনে পাৰিবা কিন্তু দাদাৰ পৰা আমি বহুত বাচি থাকিব লাগিব হ'ব এতিয়া তুমি ঘৰত যোৱা যাওঁ তুমিও এটা ঘৰ যাবা ভাই গাৰ্লফ্ৰেণ্ড পতালে পাৰ্টিটো কি হ'ব আৰে পাবি ৰাতি পাবি এতিয়া যা ব'ল ব'ল
ঐ চাদা তই দেখোন গুৱাহাটীত থাকি থাকি মানুহটো বৰ বেলেগ বনি গ'লি দেই নকবি আৰু ভাই মোৰ বহুত টকা কি বহুত চাদা খাবি ঐ তোৰ ঢেৰ টকা বুলি ক'লি তই আচলতে কৰ কি তাত মোৰ গুৱাহাটী টাউনত 3খনকৈ চব্জি দোকান আছে আৰু মাজে মাজে ট্ৰেইনতো যাওঁ কি খালি খালি তই গৈ চাবি ভাই বহুত টকা নালাগে তই যা ভাই তহঁতৰ গাঁৱত ছোৱালী তোৱালী নাই নি আছে আছে ৰ আহিব এইপিনে এজনী ছোৱালী দেখা নাই দেখিবি ভাই তহঁতৰ গাঁৱৰ ছোৱালী মোকো পতাই দিবি আকৌ হ'ব দে ফোন এটা আহিছে হেল্ল' এই লগতো লগতে এই নাই চোৱা বেলেগ ছোৱালী হ'ব দে চা ভাই এইবোৰ বহুত জ্বালা তই নকৰিবিও এইবোৰ জ্বালা দেখোন আছে আকৌ ইয়াৰ গাঁৱতো তই কিন্তু মানুহ বৰ বেলেগ আছে দেই তই ক'ত যাওঁ লগৰজনী ঘৰলৈ হেল্ল' এই আমাৰ এই ওলাই গৈছিলোঁ অকণ তই চকু দিবিচোন অঁ ঠিক আছে হ'ব দে হ'ব ঠিক আছে মই চাম বাৰু ঐ কাম এটা আছে যাওঁ বৈ ভাই তোৰ গাৰ্লফ্ৰেণ্ড নাই নি ইয়াত আছে আছে মাতিছোঁ ৰ মাত সোনকালে মাত চাওঁ ময়ো হেল্ল' আহিবা পাৰিবা নি আছোঁ এই লগৰ এটা আছে তোমাৰ এই লগৰজনী লৈ আহিব কি চাওঁ গৈ ঠিক আছে আহিলা ঐ তাইৰ লগৰজনী বৰ ধুনীয়া হয় নেকি পঠাই দিব তুমি বেলেগ ছোৱালী চাইছা নি সেই নাই চোৱা ফোন কৰিলেও ৰিচিভ নকৰা এই মই কামত থাকোঁ ন কি হ'ল বেয়া পালা নাই পোৱা ভণ্টি খাওঁ মই চাদা ভবা নেকি মোৰ কলিজাৰ আধা ঐ ল'ৰা তোৰ লাগে নেকি ঐ ভণ্টি সঁচাকৈ দিছোঁ ভবানে মোৰ কলিজাৰ আধা বেলেগ কথা নাই যদি এইটো কথা গাই ৰবা আমাৰ কাম এটা কৰি এজনী থকা বছৰটো মোৰ লগত লাইন মাৰি ৰবা হেল্ল' ৰবা দা তুমি অকণমান হেল্ল' ৰবা ভাই তহঁতৰ গাঁৱৰ ছোৱালী কিন্তু বৰ দাম কাটি দেই তোৰ এজনী আছে আকৌ তই এনেকুৱা হ'বই আকৌ তোৰ লগত এই ভাই সেইজনীও বৰ বেয়া টাইমত ফোন কৰিছে কোৱা হ'ব তই পাত মই যাওঁ হ'ব দে ৰ একেলগে যাম ৰ তুমি যোৱা ঠিক আছে আজিৰ পৰা আপুনি ফেক্টৰীটো আপুনি চাব বেছি নহয় 3 দিনমান আপুনি চালে হ'ব আপুনি ৰ'ব কা মোৰ ফোন এটা আহিছে হেল্ল' এই ভণ্টিৰ কাৰণে ল'ৰা চাবতো লাগিছিলে আৰু এতিয়া ডাঙৰ হৈ আহিছে ন ঠিক আছে আপোনাক মই জনাইছোঁ আৰু আপুনি চাব ল'ৰা এটা ভাল ল'ৰা এটা চাব ঠিক আছে হ'ব ঐ ভণ্টি এইফালে দাদা মাতিছিলি কওঁ শুন তোৰ কাৰণে ল'ৰা এটা চাইছোঁ তোৰ বিয়া হোৱা বয়স হৈছে মানে তোক বিয়া দি ময়ো আজৰি হৈ যাওঁ কিন্তু দাদা মোৰ বিয়া হ'ব মন নাই সেইবোৰ কথা মই নুশুনো ৰাতিকে তোক মই ফটো দুখন দিম ল'ৰাটোৰ লগত চাই ল'বি শুনা বৰ ডাঙৰ ঘটনা এটা হ'ল ঐ তই যাচোন মোক গৈ আছোঁ কি হ'ল কোৱাচোন মোৰ বাবে দাদাই ল'ৰা চাইছে কি হ'ব এতিয়া হ'ব তুমি চিন্তা নকৰিবা মই সকলো ঠিক কৰি দিম ঠিক কৰিম বুলি ক'লে নহ'ব দাদাই মোৰ বিয়াৰ বাবে বহুতখিনি আগবাঢ়িলে তুমি এগতে থাকা মই তোমাক কোৱাটোৱে ভুল মই যাওঁ তোক ভালে পাওঁ জানো তই নুবুজ কিয় তোক সদায়
সদায় কিমান বুজাম তয়ো বুজি নেপাও ক তোক ভালে পাওঁ জানো তইনো নুবুজ কিয় তোক সদায় কিমান বুজাম তয়ো বুজি নেপাও ক নালাগে তোৰ বাদে আন কাকো তই জানচোন তোক এৰিব মই নোৱাৰো কিয়নো কৰ বাৰে বাৰে অভিমান মোৰে বহনা মোৰে বহনা মোবাইল দে ফোনটো মই তালৈ ভিডিঅ'টো দি দিওঁ নেকি দি দে ফোনটো হেল্ল' মই তালৈ ভিডিঅ' এটা দি থৈছোঁ তই চাবিচোন হোৱাটছএপত অঁ ঠিক আছে তই চাই ল'বি অঁ মই চাইছোঁ ৰ এইটো গতি ৰ ইয়াৰ ব্যৱস্থা কৰিব লাগিব ঐ ৰহন তোৰ লগত কথা এটা আছে কি কথা দাদা বহ তোৰ লগত কথা আছে সৰুৰ পৰাই তোক মই ডাঙৰ দীঘল কৰিলোঁ মা দেউতা অনুভৱ তোক মই হ'ব নিদিলোঁ তোক যি লাগে তাকেই দিছিলোঁ মোৰ পাৰ্মিশ্যন নোলোৱাকৈ তই একো কাম কৰিব নোৱাৰ তই এইবোৰ কি কৈ আছ দাদা কোন হে ল'ৰাটো তই কাৰ কথা কৈছ দাদা এতিয়া নজনা ভাও নধৰিবি তই এইবোৰ কি কৈ আছ দাদা মই এইবোৰ সঁচাকৈ নাজানো মিছা কথা নকবি মই কি নাজানো বুলি কৈছ নৈৰ ওচৰত আমাৰ ঘৰৰ পুলটোৰ ওচৰত চবেই গম পাই গাঁৱত তোৰ আৰু সেই ল'ৰাটোৰ কথা সঁচা কথা ক কোন সেই ল'ৰাটো ক'ত ঘৰ তাৰ এইবোৰ সকলো মিছা ভালে ভালে কৈছোঁ যি আছিল পাহৰি যা মই এইবোৰ গাঁৱত শুনি থাকিব নোৱাৰোঁ যা দে ভিতৰত যা এই কথাষাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব হেল্ল' প্ৰীতম তুমি আজি আমাৰ ঘৰলৈ আহিবাচোন কেলৈ চাইলে তুমি এইবোৰ সুধিব নালাগে তুমি এতিয়া ইমিডিয়েট আমাৰ ঘৰলৈ আহা দাদা মাতিছিলে ইমান জল্দিকৈ আহা বহাহি মোৰ ভণ্টিয়ে বেলেগ ল'ৰা এটা ভাল পায় আৰু বহুত বেয়া বেয়াকৈ ওলাইছে তাৰ কথা গাঁৱত তেনেকৈ তাৰ লগ ক'বলৈ যোৱা নোবা লগ কৰা ফোনো কৰা আৰু মই গম পাইছোঁ কথাটো তুমি এটা কাম কৰা এতিয়া লৈ যাম মন্দিৰ বিয়াখন পাতি লোৱা ভণ্টি এইফালে অঁ দাদা মাতিছিলি আহ বহি শুন তোক কিনিবলৈ আহিছে কিন্তু দাদা ইমান জল্দি কিয় জানই তই তোক ইমান অশান্তি কৰি আছে গাঁৱত ইমান বেয়া বেয়াকৈ তোৰ কথা ওলাই আছে এইবোৰ সহ্য কৰিব নোৱাৰোঁ ই তোক নিবলৈ আহিছে তই ইয়াৰ লগত যাবই লাগিব নেযাওঁ মই এতিয়া মই বিয়া নহওঁ সেইবোৰ মই বুজি নাপাওঁ ই তোক নিবলৈ আহিছে তই ইয়াৰ লগত যাবই লাগিব তোমাৰ দাদাই যি কৈছে ভালৰ কাৰণে কৈছে তাকেইতো মই তাই ইমান কথা কৈ সেইটো কৈছে তাই সেইটো কথা বুজি নাপায় ব'ল আমি মন্দিৰ বিয়াখন পাতি লওঁ দাদা আপুনি যাবনে আমাৰ লগত মই যাম কিন্তু এতিয়া নাযাওঁ মোৰ এটা কাম আছে মই তাৰপাছত যাম তোমালোক যোৱা দাদা অলপ কথাবোৰ বুজচোন মই এইবোৰ একো বুজি নাপাওঁ নিবলৈ আহিছে বিয়া পাতিম বুলি কৈছে যোৱাই তুমি এক লৈ যোৱা ব'ল আমি এতিয়া গৈ থাকোঁ শুন ভণ্টি মই যি কৈছোঁ তোৰ ভালৰ কাৰণে কৈছোঁ যা এতিয়া হেল্ল' ৰবি ক'ত আছ আজি ল'ৰা এটা খতম দিব লাগে ল'ৰাটোৱে মোৰ ভণ্টিৰ লগত লিলিমাই গৈ আহিছিলে সোনকালে আঠি হেল্ল' বছ কওক ঠিক আছে বছ গৈ আছোঁ ঐ এটা কাম আছে বৈ
এই তাত যাওঁ ব'ল ছোৱালীৰ লগত বেছি লিলি হা ব'ল কি হ'ল তহঁতৰ তিনিটা এই ল'ৰা দুটা তহঁতৰ তিনিটাক মাৰি আহিছে তহঁতে কি মানুহ বৈ ব'লক বছ ব'লক বছ তই ঘৰত যা তই যা ঠিক আছে এতিয়া আমাৰ গেজা চাওঁ মই ইমান কথা কোৱা পাছতো তই নিবুজ মোৰ ভণ্টিৰ লগত তুই কিয় লেলিবা এই দে মোক মাৰিয়ে পেলাম ইয়াক আজি দে টাঙি পাত দে ইয়াক আজি হে নারায়ণ হে নারায়ণ কিনো অবতারণ প্রাণর কাতর তোমার শরণ যাতনা যে যত আমার জীবন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ললো আমি করুণাময়ী তুমি হরিয় অপরাধ শত গাই হরি নাম জন শৰণে ললো আমি করুণাময়ী তুমি হরিয় অপরাধ শত গাই হরি নাম জন